নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ দুটা নতুন জবৰ খবৰ। প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ চাকৰি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে আৰু এটা জব আপোনালোকলৈ লৈ আহিছোঁ। চ' ভিডিঅ'খন শেষলৈ চাবলৈ নাপাহৰিব। আৰু বন্ধুসকল, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। তেনেহ'লে বলক আজি এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি প্ৰথমটো জব হৈছে বন্ধুসকল, আসাম পলিউশ্যন কণ্ট্ৰল বৰ্ড APCB is conducting a walk-in interview to hire 6 project researchers, fellows and data analysts. আসাম পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ পৰা এটা চাকৰি ওলাইছে বন্ধুসকল, APCB ৰিক্ৰুটমেণ্ট 2025। আমি যদি অভাৰভিউ চাওঁ, অৰ্গেনাইজেশ্যন নেম হৈছে আসাম পলিউশ্যন কণ্ট্ৰল বৰ্ড। নাম্বাৰ অফ পোষ্ট ওলাইছে 6টা। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন চাবলৈ পাইছে বেচেলাৰ্ছ ডিগ্ৰী, BTech এটচেট্ৰা, মানে আপোনালোকৰ ডিগ্ৰী হ'ব লাগিব। জব টাইপ হ'লগৈ আসাম গভৰ্ণমেণ্ট জব, আৰু আপোনালোকে ইয়াত মোবাইলৰ যোগেদি অনলাইন এপ্লাই কৰিবলৈ পাৰিব। প্ৰথমটো আপোনাৰ পোষ্ট চাবলৈ পাইছে প্ৰজেক্ট ৰিচাৰ্চাৰ পোষ্ট ওলাইছে। নাম্বাৰ অফ ভেকেঞ্চি 3টা ওলাইছে। এছেঞ্চিয়েল কোৱালিফিকেশ্যন যদি কথা কওঁ, আমি চাবলৈ পাইছে BTech লাগিব ইন চিভিল, কেমিকেল, এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰিং, বায়'টেকনলজি অৰ MSc ইন কেমেষ্ট্ৰি এনভাইৰমেণ্টেল ছায়েন্স 50%ৰ ওপৰত হ'ব লাগিব। নেক্সট জবটো হৈছে ডাটা এনালিষ্ট। নাম্বাৰ অফ পোষ্ট ওলাইছে 3টা। এছেঞ্চিয়েল কোৱালিফিকেশ্যন আপোনালোকে চাবলৈ বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী লাগিব ছায়েন্স ইঞ্জিনিয়াৰিং প্লাছ ডিপ্ল'মা লাগিব আপোনাৰ GIS ডাটা এনালিষ্টিক্স আৰু বিজনেছ এনালিটিক্স ফ্ৰম এ ৰিপুটেড ইনষ্টিটিউশ্যন। এজ লিমিটৰ কথা ক'ব গ'লে আপোনাৰ এজ হ'ব লাগিব 35 ইয়াৰ্ছলৈকে, 18 to 35 ইয়াৰ্ছলৈকে। আৰু আপোনালোকে এজ ৰিলেক্সেশ্যন প্ৰদান কৰা হ'ব। আপোনালোকে এপ্লাই কিদৰে কৰিব, ইয়াত লিংক দিয়া আছে, যোনটো মই ডিছক্ৰিপশ্যনত আপোনাক প্ৰভাইড কৰি দিম, আৰু আপোনালোকে আপোনালোকৰ ডকুমেণ্টছসমূহ আপলোড কৰিবলৈ পাৰিব। তেনেহ'লে বন্ধুসকল, আপোনালোকে কি আপলোড কৰিব লাগিব ডকুমেণ্ট? আপোনালোকে নিজৰ ছিগনেচাৰ আপলোড কৰিব লাগিব, এখন পাছপৰ্ট চাইজ ফটো, আৰু আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটসমূহ আপোনালোকে জেৰক্স কৰি চেল্ফ এটেচ কৰি পিনে সেই কপিটোৰ লগত আপলোড কৰি দিব। বন্ধুসকল, আজি দ্বিতীয়টো জব হৈছে DSW শ্ৰীভূমি ৰিক্ৰুটমেণ্ট 2025। এপ্লাই ফৰ মাল্টিটাস্কিং ষ্টাফ ভেকেঞ্চি। মাল্টিটাস্কিং ষ্টাফ ভেকেঞ্চিৰ আপোনালোকৰ ভেকেঞ্চি ওলাই পৰিছে, ইণ্ডিয়ান আৰ্মি হয়। লাষ্ট ডেট 10/10/2025। আপোনালোকৰ 10 তাৰিখ অক্টোবৰৰ লাষ্ট ডেট হয়। আৰু এইটো হ'লগৈ দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ শ্ৰীভূমি ইনভাইট কৰিছে আপোনালোকক মাল্টিটাস্কিং ষ্টাফৰ বাবে। এতিয়া আমি যদি অভাৰভিউ চাবলৈ যাওঁ, DSW শ্ৰীভূমি MTS ৰিক্ৰুটমেণ্ট 2025ৰ অৰ্গেনাইজেশ্যন নেম হৈছে DSW শ্ৰীভূমি। নাম্বাৰ অফ পোষ্ট এটা ওলাইছে। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব বন্ধুসকল। জব টাইপ হ'ল আসাম গভৰ্ণমেণ্ট জব, আৰু আপোনালোকে এপ্লাই অফলাইন যোগেদি কৰিব লাগিব। পোষ্ট নেম মাল্টিটাস্কিং ষ্টাফ, আৰু নাম্বাৰ অফ পোষ্ট এটা ওলাইছে। নেচাৰ অফ জব হ'লগৈ পিয়'ৰলি কণ্ট্ৰেকচুৱেল বেচিছ, আৰু মন্থলি চেলাৰী 7,200 পাৰ মান্থ থাকিব, আৰু এজ পাৰ সংকল্প হব। এছেঞ্চিয়েল কোৱালিফিকেশ্যন আপোনালোকৰ কথা ক'ব গ'লে আপোনালোকে 10 পাছ হ'ব লাগিব এটা ৰিকগনাইজ বৰ্ডৰ পৰা। প্ৰেফাৰেঞ্চ আপোনালোকক দিয়া হ'ব যদি আপোনালোকৰ অফিচ ৰিলেটেড ৱৰ্কত এক্সপিৰিয়েঞ্চ আছে। এজ লিমিট চাবলৈ পাইছে 21 to 40 ইয়াৰ্ছৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব, 21ৰ পৰা 40 বছৰ পৰ্যন্ত হ'ব লাগিব। অক্টোবৰ 10, 2025 আপোনালোকৰ এজ ৰিলেক্সেশ্যন প্ৰদান কৰা হ'ব। আপোনালোকে এপ্লাই কিদৰে কৰিব? আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মটো আসাম গেজেটৰ পৰা ডাউনলোড কৰি ল'ব। আপোনালোকে তাৰপিছত ডকুমেণ্টসমূহ ছাবমিট কৰি দিব, চেল্ফ এটেষ্টেড ফটো, এডুকেশ্যন চাৰ্টিফিকেটছ, এজ প্ৰুফ এণ্ড আদাৰ ৰিলেভেণ্ট ডকুমেণ্টছসমূহ। তাৰপিছত আপোনালোকে এই এড্ৰেছত আপোনালোকে পষ্টৰ থ্ৰু চেণ্ড কৰি দিব টু দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচ শ্ৰীভূমি। আৰু ইম্পৰ্টেণ্ট ডেডলাইন আপোনালোকে চাবলৈ পাইছে অক্টোবৰ 10, 2025 ডিউৰিং অফিচ আৱাৰ্ছ। আজিলৈ বাছ ইমানেই বন্ধুসকল, আৰু এনেধৰণৰ জব ৰিলেটেড ভিডিঅ' নিতেও চাই থাকিবলৈ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰক ছাবস্ক্ৰাইব কৰি বেল আইকনখন প্ৰেছ কৰিব নাপাহৰিব।